নমস্কাৰ সকলোকে। আজি মই মানুহজনক প্ৰথমবাৰৰ বাবে মানে বিয়া পতা আজি প্ৰায় 2.5 বছৰ হৈ গ'ল আৰু আজি মই 2.5 বছৰ পাছত মানুহজনক প্ৰথমবাৰৰ বাবে কিবা এটা উপহাৰ দিব লৈছোঁ। আৰু এয়া মানুহজনে ভাত খাই আছে আৰু ভাত খাই থাকোঁতে ক'লোঁ যে মই তোমাক কিবা এটা উপহাৰ দিম আৰু তেখেতৰ হাঁহি একদম ৰখাব পৰা নাই। ইমান ধুনীয়া মিচিকে হাঁহি মাৰিছে, দেখিছেনে বাৰু আপোনালোকে? আৰু এতিয়া টাইম আহি গ'ল মই মোৰ মানুহজনক উপহাৰটো দিয়া। আৰু মই ক'লোঁ যে মানুহজনক তুমি চকুকেইটা মুদা, তেতিয়াহে মই তোমাক তোমাৰ উপহাৰটো দিম। আৰু এই উপহাৰটো মই বহুত দোকানতো বিচাৰিলোঁ, কিন্তু দোকানত বহুত বেছি দাম আৰু মই চালোঁ যে অনলাইনত অফাৰ দি আছিলে, সেইটো কাৰণে বহুত বেছি কম দামতে পাই গ'লোঁ। আৰু এই বক্সটোৰ ভিতৰত কি ওলাইছে আপোনালোকে নিশ্চয় দেখিছে। আৰু এই পাৰফিউমকেইটা মানুহজনক খুব বেছি ফেভাৰেট হয় আৰু যিহেতু ছামাৰৰ দিনত এনেও লাগেই পাৰফিউম ন মানুহক। আৰু মই ব্যৱহাৰ কৰিবৰ কাৰণে মানুহজনক আনি দিছোঁ নিউডৰ পাৰফিউম বডি স্প্ৰে। আৰু এই পাৰফিউমকেইটাৰ গোন্ধ মই কি ক'ম আপোনালোকক, বহুত বেছি ধুনীয়া হয় আৰু এই গোটেই তিনিওটাই বহুত বেছি ধুনীয়া গোন্ধ। আৰু মই যে কৈ আছোঁ আপোনালোকৰ হয়তো বিশ্বাস নহ'বও পাৰে, কিন্তু আপোনালোকে কিনি চালে গম পাব ইয়াৰ গোন্ধ কি বেছি ধুনীয়া। আৰু এইকেইটা বহুত বেছি অফাৰত দি আছে, আপোনালোকে অৰ্ডাৰ কৰিব পাৰে, মই লিংকটো দি থৈছোঁ ইয়াৰে। আৰু যদি আপোনালোকে মই দিয়া লিংকটোৰ পৰা অৰ্ডাৰ কৰে তেনেহ'লে আৰু অলপ বেছি অফাৰ পাব আপোনালোকে। আৰু যদি আপোনালোকে এইকেইটা দোকানত কিনিব যায় তেনেহ'লে প্ৰায় 750 মান টকা পৰিব গোটেই তিনিটাত। আৰু যদি আপোনালোকে অনলাইনৰ পৰা অৰ্ডাৰ কৰে তেনেহ'লে প্ৰায় 350 মান টকাতে আপোনালোকে এই তিনিওটা পাই যাব। আৰু মানুহজনে বহুদিনৰ পৰা নিউডৰ পাৰফিউম বিচাৰি আছিল, কিন্তু দাম কাৰণে তেখেতে কিনিব পৰা নাছিল, কিন্তু মই যিহেতু অফাৰত পাই তেখেতক লৈ দিলোঁ আৰু তেখেতে বহুত বেছি হেপী হৈ আছে। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে, বাই।